नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय। हर हर भोलेनाथ, हर हर भोलेनाथ, हर हर भोलेनाथ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম। বহুত দিনৰ মূৰত শুভ সন্ধিয়া সকলোকে। শুভ সোমবাৰ আজি যিহেতু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, নতুন এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত। তো আজি যিহেতু সোমবাৰ আহিছোঁ মন্দিৰত। প্ৰত্যেক দিনাই আহোঁ, প্ৰায় আজি ডেৰ বছৰমান হ'ল। ডেৰ বছৰমান প্ৰত্যেক সোমবাৰে ভগৱানৰ কৃপাত এদিনো এবচেণ্ট পৰা নাই বাৰু, এদিনো ক্ষতি হোৱা নাই। প্ৰত্যেকটো সোমবাৰে মন্দিৰত আহোঁ, তো চাকি জ্বলাওঁ। আৰু তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ মন্দিৰভাগ, যিভাগ মন্দিৰত আমি চাকি জ্বলাওঁহি। মোৰ লগৰ বন্ধু আহে, অৰিন্দম আহে আৰু নৱজ্যোতি আহে। আমি তিনিজন আহোঁ হ'লে, যিহেতু আজি আমি দুজন আহিছোঁ। নৱজ্যোতি আছে নগাঁৱত, সি চাকৰিয়াতো নগাঁৱত থাকিব লাগে, সেইটো কাৰণে সি নগাঁৱত আছে। তো আজি আমি অৰিন্দম আৰু মই আহিলোঁ। অৰিন্দম বাহিৰত ৰৈ আছে আৰু মই ভিতৰত চাকি জ্বলাই ভিডিঅ'টো বনাইছোঁ, আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকক দেখাওঁ মন্দিৰভাগ বহুত পুৰণা হয়, আমি সৰুৰ পৰা দেখা মন্দিৰ। তো ভাবিলোঁ আপোনালোকক দেখাওঁ মন্দিৰভাগ কেনেকুৱানো, আমি ক'তনো চাকি জ্বলাওঁ সোমবাৰে সোমবাৰে, প্ৰত্যেক সোমবাৰে। তো ব'লক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু ভিডিঅ', তো সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। যিসকলে মহাদেৱক পূজে বা মহাদেৱক ভাল পায়, তো ভাবিছোঁ সকলোৱে চাওক মন্দিৰভাগ কেনেকুৱানো হয় আৰু আমি ক'তনো চাকি জ্বলাওঁ। ব'লক। মন্দিৰভাগ আছে ৰঙাজানৰ পৰা অকণমান আগত, এডোখৰ ঢুলীয়া গাঁও বুলি কয়। ঢুলীয়া গাঁৱৰ ৰাস্তা কিনাৰতে আছে, মেইন ৰাস্তা হাইৱে কিনাৰতে। যিটো হাইৱে আপোনাৰ গোলাঘাট টু আপোনাৰ নুমলীগড় যাব পাৰি, সেই হাইৱেটো কিনাৰতে মন্দিৰভাগ আছে, শিৱ মন্দিৰ। তো আমি সদায় ইয়ালৈকে আহোঁ। চাওক এটা সুন্দৰ পৰিৱেশ, ইয়াতে আমি চাকি জ্বলাওঁ। এয়া টিলিঙা ওলমাই থৈছে, আহি ইয়াতে বজাই লওঁ, বজাই পেলাই ইয়াতে চাকি জ্বলাওঁ। এয়া টিলিঙা, এয়া মই চাকি জ্বলালোঁ আৰু এইপিনে অৰিন্দমে জ্বলালে, মোৰ বন্ধু। আমি প্ৰায় একেলগে আহোঁ। তো এয়া চাকি জ্বলালোঁ। এনেকৈ কৰি জেগাটো আছে, এইপিনেও আছে। এইপিনে আন্ধাৰ অলপ, কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, তথাপিতো ভাল পাব চাই। তো চাওক, ইয়াতে আমি পানী ঢালোঁ। এয়া ঘটি আনি থৈছোঁ, প্ৰত্যেক সোমবাৰে ঘটিয়ে পানী ঢালোঁ আৰু বেলপাত অৰ্পণ কৰোঁ মহাদেৱৰ চৰণত, লিংগত মহাদেৱৰ। তো ইয়াৰ এইকেইটা চাকি জ্বলালোঁ আমি। চাওক আপোনালোকে পৰিৱেশটো চাওক। এইপিনে জেগা আছে, শিৱৰাত্ৰিৰ দিনাখন ইয়াতে নাম কীৰ্তন হয় শিৱপুৰাণত। তো ইয়াতে এইপিনেও ভাওনাও পাতিব পাৰি, ভাওনাও পাতে মানে কেতিয়াবা কেতিয়াবা। তো ইয়াতে চাকি জ্বলাওঁ। ইয়াত দুৰ্গা পূজাও পাতে, এইপিনে সেইকেইটা দেৱী ৰাখি দুৰ্গা পূজা পাতে। আৰু এয়াই মন্দিৰভাগ, ইয়াতে আমি চাকি জ্বলাওঁ প্ৰত্যেক সোমবাৰে। ভগৱানৰ কৃপাত আজি প্ৰায় 1.5 বছৰমান হৈ গ'ল, এবচেণ্ট পৰা নাই এদিনো। প্ৰত্যেক সোমবাৰে জ্বলাওঁ আৰু যিহেতু ভাল পাওঁ মহাদেৱক, সেয়েহে চাকি জ্বলাওঁ। আৰু মনৰ আশাবোৰ সম্ভৱত ভগৱানে পূৰ কৰি আছে, যিখিনি বিচাৰি আছোঁ পাই আছোঁ, কাৰো ওচৰত হাত নপতাকৈ, কাকো খুজিবলগীয়া নোহোৱাকৈ। তো সেইটো কাৰণে ভগৱানৰ চৰণত পুজিছোঁ আৰু ভগৱানক ধন্যবাদ জনাইছোঁ যে ইমানখিনি দিয়াৰ বাবে, যিমানটো বিচাৰিছোঁ সিমানটো দিয়াৰ বাবে ভগৱানক বহুত 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 ধন্যবাদ জনাইছোঁ, ভগৱানক মহাদেৱক। চাওক আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ সকলোকে। আৰু যদি মহাদেৱৰ প্ৰেমী হয়, যদি মহাদেৱক ভাল পায়, তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটোৱে জনাইছোঁ। ধন্যবাদ সকলোকে।